কাজিৰঙাটো অপৰিৱৰ্তিত ৰূপত আছে বান পৰিস্থিতি বান বিভীষিকাই জটিল ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে কাজিৰঙাত আমি কাজিৰঙালৈ পোনপটীয়াভাৱে যাম কাজিৰঙাত বান পৰিস্থিতি সন্দৰ্ভত দেখুৱাব আমাৰ সাংবাদিক তপন শইকীয়াই হয় বান বিধ্বস্ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এতিয়া বন্যজীৱই ককবকাবলগীয়া এটা অৱস্থা আহি পৰিছে আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ যে এটা হৰিণা পহু উদ্ধাৰৰ দৃশ্য এই মুহূৰ্তত দেখুৱাইছোঁ বুঢ়াপাহাৰ বনাঞ্চলৰ সমীপৱৰ্তী যি অঞ্চল আছে দেওচুৰ এই দেওচুৰত এই পহুটো কিছু সময় পূৰ্বে ককবকাই আছিল পানীত আমাৰ কেমেৰাত সেই দৃশ্য বন্দী হৈছিল আৰু তাৰপিছতে বন বিভাগক অৱগত কৰাৰ পিছত এতিয়া দেখিবলৈ পোৱা গৈছে বন বিভাগৰ লোকে এই পহুটো এনেধৰণে নাৱত উঠাই উদ্ধাৰ কৰিছে আৰু সেই দৃশ্য এক্সক্লুচিভ দৃশ্য আমাৰ প্ৰতিদিন টাইমৰ কেমেৰাত ইতিমধ্যে বন্দী হৈছে আৰু ক'ব লাগিব যে প্ৰায় আধা ঘণ্টা পূৰ্বে এই পহুটো আমি প্ৰত্যক্ষ কৰিছিলোঁ আৰু তাৰপিছতে বন বিভাগৰ লোকক অৱগত কৰা হৈছিল স্থানীয় যিসকল লোক আছিল তেওঁলোকে অৱগত কৰিছিল ইয়াৰ পিছতেই এতিয়া বন বিভাগৰ ফালৰ পৰা পহুটো উদ্ধাৰ কৰা হৈছে আৰু তাক ৰেস্কিউ চেণ্টাৰলৈ অৰ্থাৎ পুনৰ সংস্থাপন কেন্দ্ৰলৈ নিয়া হ'ব চিকিৎসাৰ ব্যৱস্থা নিশ্চয় কৰা হ'ব এই মুহূৰ্তত আমি দেখুৱাইছোঁ পহুটো কিদৰে উদ্ধাৰ অভিযান চলি আছে সেই দৃশ্য প্ৰতিদিন টাইমৰ দৰ্শকসকলক আমি দেখুৱাই আছোঁ পোনপটীয়াকৈ কেমেৰা পাৰ্চন প্ৰণৱে দেখুৱাইছে এনেধৰণে পানীৰ পৰা নাৱত উঠাই লৈ অনা হৈছে এই হৰিণা পহুটো আমি দেখুৱাই আছোঁ উদ্ধাৰ অভিযানৰ সেই এক্সক্লুচিভ দৃশ্য আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমগ্ৰ অঞ্চল এতিয়া পানীৰে প্লাবিত হৈ পৰিছে আৰু এই বানৰ মাজত বিভিন্ন জীৱ জন্তু ইতিমধ্যে প্ৰাণ বচাবৰ কাৰণে ককবকাই থাকিব লগা হৈছে কিছু সময়ৰ পূৰ্বে এই পহুটো এই অঞ্চলতে দেখিবলৈ পোৱা গৈছিল যে ককবকাই আছিলে ইয়াৰ যিসকল স্থানীয় লোক আছিল তেওঁলোকে লগতে আমি বন বিভাগৰ লোকক অৱগত কৰিছিলোঁ আৰু তাৰপিছতে এতিয়া এনেধৰণে বন বিভাগৰ লোকে আহি পেলাই পহুটো উদ্ধাৰ কৰিছে আৰু সেই উদ্ধাৰ অভিযান আমি পোনপটীয়াকৈ প্ৰতিদিন টাইমত দৰ্শকসকলক দেখুৱাই আছোঁ এইটো হৰিণা পহু কিছু সময় পূৰ্বে ইয়াত ককবকাই আছিল আৰু এতিয়া পহুটো উদ্ধাৰ কৰি তাক পুনৰ সংস্থাপন কেন্দ্ৰলৈ নিয়া হ'ব চিকিৎসাৰ ব্যৱস্থা নিশ্চয় কৰা হ'ব কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হোৱা পৰিলক্ষিত হৈছে পহুটো কিয়নো বহুত সময় ধৰি পানীত ককবকাই আছিল এই পহুটো আৰু তাৰপিছতেই এতিয়া এনেধৰণে উদ্ধাৰ কৰি পহুটো লৈ যোৱা হৈছে আৰু গাড়ীত উঠাই তাক নিশ্চয় লৈ যোৱা হ'ব পুনৰ সংস্থাপন কেন্দ্ৰলৈ আৰু তাতে তাক চিকিৎসাৰ ব্যৱস্থা কৰা হ'ব এই মুহূৰ্তত আমি সেই দৃশ্যাংশ দেখুৱাই আছোঁ আৰু স্থানীয় লোক আছে আপুনি যিহেতু প্ৰত্যক্ষ কৰি পেলাই বন বিভাগক খবৰ দিছিলে তাৰপিছত কিমান সময় পিছত বন বিভাগৰ লোক আহিল কেনেধৰণে উদ্ধাৰ হ'ল এই পহুটো প্ৰায় আধা ঘণ্টা ধৰি ইয়াত পানীত ককবকাই থকা আমি দেখা পাইছোঁ আৰু মোৰ লগতে আপোনালোক নিজেও আছিলে প্ৰতিদিন টাইমৰ সাংবাদিকসকল বন্ধুৱে আমাক সহায় কৰিলে কথাখিনি আমি বন বিভাগক জনালোঁ আৰু জনাই মেলি আমি পহুটোক এতিয়া উদ্ধাৰ কৰিব পাৰিছোঁ আৰু মনত অপাৰ আনন্দ আমাৰ ভাল লাগিছে যে আমি এটা জীৱক আমি ভাবিছিলোঁ এইটো নাবাচিব কাৰণ প্ৰায় আধা ঘণ্টা ধৰি তেওঁ পানীত ককবকাই আছিলে আমি চাই আছিলোঁ আৰু এতিয়া অৱশেষত জীৱটো যে জীৱন ৰক্ষা পৰিছে এই কথাতে আমি যথেষ্ট সুখী নিশ্চয়কৈ ক'ব লাগিব আচলতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দাঁতি কাষৰীয়া যিসকল লোক আছে তেওঁলোকে সদায় আচলতে এনেধৰণৰ কাৰ্যত বন্যপ্ৰাণীৰ উদ্ধাৰ কাৰ্যত সদায় নিজকে নিয়োজিত কৰি আহিছে জড়িত কৰি আহিছে আৰু বিশেষকৈ বানপানীৰ সময়ছোৱাত যিহেতু বিভিন্ন বন্যজীৱ এনেধৰণে সংকটৰ গ্ৰাহত পৰিছে এই সময়ছোৱাতো দেখিবলৈ পোৱা গৈছে যে একাংশ স্থানীয় লোক ওলাই আহিছে আৰু এনেধৰণে এই বন্যপ্ৰাণীসমূহ উদ্ধাৰ কৰাত বন বিভাগৰ